Hey dosto, welcome to my channel Center Man. আৰু শুনক আজি এটা বঢ়িয়া কথা কম কথাটো মানে এনেকুৱা আৰু প্ৰায় একমাহমান পিছত 2019 চনটো গুচি যাব 2020 চন আহিব নতুনকে নতুন ঠিক তেনেদৰে আৰু 1.5 মাহ পিছত হয়তো গুচি যাব পাৰে আমাৰ যিটো এলপিজি এই যিটো সিলিন্ডাৰ এলপিজি সিলিন্ডাৰটো ভাত বনাওঁতে যে ব্যৱহাৰ সেইটো হয়তো 1.5 মাহ পিছত নোহোৱা হ'ব আৰু তাৰ হয়তো আহি যাব পাৰে মিথানেল কেনিষ্টাৰ কি মিথানেল কেনিষ্টাৰ মানে ভাতে বনা মানে ৰন্ধা বঢ়া কাৰ্যতে ব্যৱহাৰ কৰিব পাৰিব এই মিথানেল কিন্তু কেনেকৈ ব্যৱহাৰ কৰিব কি এই মিথানেল কেনিষ্টাৰ আজি সকলো কথা কম আৰু সিলিন্ডাৰত আৰু বহুত সুবিধা আছে ইয়াতে কেনিষ্টাৰটো বহুত সুবিধা দাম কম কি বহুত কথা আছে তো বলা আজি ভিডিওটো আৰম্ভ কৰোঁ মানে কেছটো মামলাটো এনেকুৱা অসমৰ যিখিনি মানে দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ সেই মানুহখিনিৰ কাৰণে চৰকাৰে কি কৰিলে এলপিজিটো গেছটো আৰু বাৰ্ণাৰটো প্ৰথমতে ফ্ৰী দিলে মানে বিনামূলীয়া দিলে তাৰপিছত বিনামূলীয়া দিয়াৰ পিছত কি হ'ল তেওঁলোকে প্ৰথম 2 মাহ 3 মাহ যেই মাহ যায় সেই মাহটো খালে ফ্ৰীতে ব্যৱহাৰ কৰিলে তাৰপিছত যেতিয়া শেষ হ'ব নতুনকৈ মানে কিনিব লগা হ'লে কি হয় দামৰ কাৰণে কিনিব নোৱাৰে দাম কিমান জানে 750 800 900 আনকি কোনোবা ঠাইতো 1200 লৈকে গৈছে এই এলপিজি এটা চিলিণ্ডাৰ 1200 লৈকে যোৱা শুনিছোঁ মই নিজে আনিছোঁ মই 1200 টকা মোৰ মামাহঁতৰ গাঁৱত আনিছোঁ 1100 1200 লৈকে শুনিছোঁ তো কি কৰিলে চৰকাৰে আসাম পেট্ৰকেমিকেলছে তেওঁলোকে মানে কি কৰিলে অলপ মানুহখিনি অলপ সকাহ দিব কাৰণে এটা চেষ্টা কৰিলে প্ৰথমতে দিলে এই ফ্ৰীতে চিলিণ্ডাৰ দিয়ে সেইটো সফল নহ'ল এবাৰ দ্বিতীয়টো পদক্ষেপ লৈছে কি চিলিণ্ডাৰৰ ঠাইত এবাৰ মিথানেল কেনিষ্টাৰ দিব মানে আগৰবাৰত কি আছিল পেট্ৰলিয়াম গেছ লিকুইফাই কৰি পুৰা চিলিণ্ডাৰ উঠিছিল এবাৰ কি কৰিব মিথানেল দিব আপোনালোকে সৰু কেনিষ্টাৰ দামো কমত পাব বেছি এটা কেনিষ্টাৰ 30 টকা ক'ত 30 টকা আৰু ক'ত কিন্তু এটা কেনিষ্টাৰ আপোনাক 3 দিন বা 2 দিন কিবা এনেকুৱা যাব মানে মাহত আপুনি 10-12টা কেনিষ্টাৰ কিনিবই লাগিব তো কি 10-12টা কেনিষ্টাৰ কিমান হ'ল 300 বা মিনিমাম 500 হয় কেনিষ্টাৰ নাও আপোনাৰ মিনিমাম 500 আৰু ক'ত 1200 1000 চাৰ দুটা কেনিষ্টাৰ পাব এটা এলপিজিত দুটা কেনিষ্টাৰ বৰ্তমান এনেকুৱা হৈছে আৰু বহুত কিবা সুবিধা আছে এইটোত মানে কেনিষ্টাৰটো ইমানমান হ'ব আৰু ঠিক আপোনাৰ হটকেছ টাইপ আৰু এইখিনিমান ষ্টিলৰ মানে তাতে মিথানেল সোমাই থৈ দিব এক নম্বৰ এইটো 2 নম্বৰ কথা এইটো আপুনি সহজতে লৈ ফুৰিব পাৰিব মোনাত বজাৰ নিয়া মোনাত সহজতে লৈ ফুৰিব কাৰণ 2 কেজি নে 3 কেজি কিবা এনেকুৱা ওজনৰ এনেকুৱা তাৰপিছত 3 নম্বৰটো হৈছে ইয়াতে কোনো পাইপ নাই আপুনি যে চিলিণ্ডাৰ দেখাব যে এটা দীঘল পাইপ লাগে বম দীঘল পাইপ এটা লাগে যদি এটা ফুটা হৈছে টেপ মাৰিব বম দীঘল পাইপ জাম হ'ব কিবা হ'ব চিলিণ্ডাৰ পাছ নহ'ব কিবা এনেকুৱা কিন্তু কেনিষ্টাৰটোত আপোনালোকৰ কোনো পাইপ নাই কোনো পাইপৰ দৰকাৰ নাই যিটো চুলা আপোনাৰ যিটো গেছ বাৰ্ণাৰ তাতে যিটো পিন থাকে তাতে ডাইৰেক্ট এনেকৈ ফিক্স কৰক আৰু গেছ জ্বলাওক ভাত বনাওক যি কৰে এই তিনিটাই আছিল সুবিধা আৰু 4 নম্বৰ সুবিধাটো হৈছে যে আপোনাৰ এইটো কিন্তু বহুত ভাল সুবিধা মানে ভাল সুবিধা নহয় ভাল কথা কাৰণ যেতিয়া এলপিজি এটা ব্লাষ্ট হয় তেতিয়া মানে বহুত ক্ষতি হয় এটা ধৰা আপোনাৰ এখন দোকানত ব্লাষ্ট হ'ল সেই দোকানখনৰ পৰা কি হয় যদি কাষত কিছুমান দোকান থাকে সেই দোকানবিলাকো আনকি মানে ধ্বংস জ্বলি চাই হৈ যায় কিন্তু মিথানেলটো কি জানেনে এইটো যদি আপোনাৰ ব্লাষ্ট হয় আপোনাৰ মানে ক্ষতি হোৱাৰ পৰিমাণ হৈছে 0% মানে আপোনাৰ 1% ক্ষতি নাই কিবা অলপ ক্ষতি হ'ব কিন্তু 1% আপোনাৰ হেভি ক্ষতি এটা নহয় আৰু সেইটো আছে 4 নম্বৰ আৰু 5 নম্বৰ সুবিধাটো কি জানেনে এলপিজিৰ পৰা যিটো গেছ মানে ধোৱা বায়ু হয় মানে একদম পুৰা কিবা মানে গোন্ধ সেইটোৰ পৰা পৰিৱেশৰ কিবা অলপ ক্ষতি হয় কিন্তু মিথানেলৰ পৰা যিটো আপোনাৰ গেছ নোলায়ে যদি ওলায় একো ক্ষতি নহয় পৰিমাণৰ কাৰণ এইটো যিহেতু সেয়াই আৰু সকলোতকৈ ডাঙৰ কথাটো কি জানেনে অসম হ'ব দেশৰ ভিতৰত প্ৰথম ৰাজ্য যি এনেকৈ মিথানেল ৰন্ধন কাৰ্যত ব্যৱহাৰ হ'ব ঘৰুৱা ৰন্ধন কামত ব্যৱহাৰ হ'ব মিথানেল দেশত প্ৰথম ৰাজ্য আনহাতে এছিয়াৰ ভিতৰত প্ৰথম হ'ব অসম মানে ঘৰুৱা ৰন্ধন ইয়াৰ আগতে বৰ্তমান চীনে ব্যৱহাৰ কৰি আছে চীনে অকল মানে যিটো মানে ঘৰুৱা কামত ব্যৱহাৰ কৰা অকল যিবিলাক হোটেল বা ৰেষ্টুৰেণ্ট কিবা সেইবিলাকত দিছে বৰ্তমান ঘৰত ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নাই চীন চৰকাৰে কিন্তু অসমত বৰ্তমান হ'ব যদি অসমত এই মানে লৈছে সুদূৰ প্ৰসাৰী আঁচনি সেই আঁচনিটো অসমত যদি কাৰ্যকৰী হয় তেন্তে অসম দেশৰ ভিতৰত আনকি এছিয়াৰ ভিতৰত প্ৰথম ৰাজ্য যি মানে সেই আৰু ঘৰুৱা ৰন্ধন কামত ব্যৱহাৰ কৰা
প্ৰথম ৰাজ্য মিথানেলটোৰ ক্ষেত্ৰত। আৰু এই যিটো আঁচনি মিথানেল গেছ ব্যৱহাৰ কৰে, এই আঁচনিটো এতিয়া নহয়, আজিৰ পৰা প্ৰায় 1 বছৰ আগৰ, 1 বছৰ 2018 চনৰ 5 অক্টোবৰতে এই আঁচনিখনৰ কথা মানে কি আলোচিত হৈছিল। আৰু তেতিয়াই হৈছিল মানে হ'ব এনেকুৱা এটা কিবা কিবি, আৰু 1 বছৰ পিছত মানে হ'ব আৰু অতি কম দিনৰ ভিতৰত হ'ব, এতিয়ালৈকে হোৱা নাই, হ'ব। তো এইখিনি আছিল আজি আপোনালোকক ক'লোঁ মিথানেলৰ কেনেকৈ বাই চিলিণ্ডাৰ গুচি যাব পাৰে, মিথানেল কেনিষ্টাৰ আহিব। তো এইখিনি আছিল মিথানেল কেনিষ্টাৰৰ পৰা আজি ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো বহুত শ্বেয়াৰ কৰিব আৰু যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই। বাই, আজিলৈকে এইখিনি।